যেটো বহিৰাজ্যৰ পৰা গাহৰি অসম বা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছে আপোনালোকে প্ৰতিবাদ জনাই আপোনালোকক আজি থানাত লৈ আহিলে কি কাৰণ একচুৱেলি আমি আজি 3 দিনৰ আগতে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে বহিৰাজ্যৰ পৰা বিবেক এক্সপ্ৰেছেৰে আমাৰ ডিমাপুৰলৈ অসম হৈ পেলাই বহিৰাজ্য গাহৰি নি থকা হয় আৰু যোৱা জুনৰ 27 তাৰিখে গভৰ্ণমেণ্ট অফ অসমৰ এখন ৰেলেৰে গাহৰি নিব নোৱাৰাৰ কাৰণে এখন বেন এটা জাননী জাৰি কৰিছিলে আৰু তাৰ বাবে আমি ইয়াতে যিখন গাড়ী কালি ট্ৰেইনেৰে আজি ৰাতিপুৱা আহি পাইছেহি সেইখন আহিব বুলি খবৰ পাই আমি বিভাগীয় মন্ত্ৰী ডাঙৰীয়া লগতে আমি বিভাগীয় পশুপালন বিভাগক আমি খবৰ দিছিলোঁ আৰু কোকৰাঝাৰ জিলাৰ যিজন ডিভিঅ' তেখেতৰ লগতো আমি যোগাযোগ কৰিছিলোঁ আৰু কৈছিলোঁ যে যিখিনি নীতি বহিৰ্ভূতভাৱে গাহৰি আহি আছে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰ বাবে আমি গাহৰি পালক সন্থা অসমৰ প্ৰতিনিধিবৰ্গ আৰু বহু পালক আহি পেলাই আমি কোকৰাঝাৰত উপস্থিত হৈছিলোঁহি আৰু উপস্থিত হৈ পেলাই আমি ৰেলৱেত আমি তেখেতসকলৰ গাড়ীখন যিহেতু ইয়াত ৰেলখন 2 মিনিটৰ বাবে ৰখাই অকণমান যাতে বেছি সময় ৰাখিব পাৰে টেষ্ট কৰিবৰ কাৰণে তাৰ বাবে আমি এপ্লিকেশ্যন কৰিছিলোঁ কিন্তু ঠিক তেনেকুৱা সময়তে আমাৰ কোকৰাঝাৰ আৰক্ষী গৈ পেলাই আমাক ষ্টেচনৰ পৰা ৰেলৱে পুলিচৰ ওচৰৰ পৰা আমাক ইয়ালৈ লৈ আহে থানালৈ আৰু কালি 10টা 10:30 বজাৰ পৰা এতিয়ালৈকে আমাক অলমষ্ট 14-15 ঘণ্টা থানাতে আবদ্ধ কৰি ৰাখে আৰু পিছত কিন্তু আমি আজি খবৰ পাইছোঁ যিখন ট্ৰেইনেৰে বহিৰাজ্য ডিমাপুৰলৈ গাহৰিসমূহ লৈ যোৱাৰ ব্যৱস্থা কৰিছিলে তেওঁলোকে আমাৰ প্ৰতিবাদৰ কথা গম পায় তেওঁলোকে শ্ৰীৰামপুৰ গেটতে সেই বুগি দুটা গাহৰি ভৰ্তি বুগি দুটা তাতে এৰি থৈ আহিছে আৰু ইয়াৰ পৰা আমি যি ডিমাপুৰৰ যি সিন্ডিকেট চক্ৰ সেই চক্ৰলৈ আৰু ব্যৱসায়লৈ আমি সকীয়াই দিছোঁ ভৱিষ্যতলৈ যাতে এনেধৰণৰ কাম তেওঁলোকে নকৰে অসমৰ থলুৱা যি আমাৰ গাহৰি পালক আছে আমাৰ পালকৰ উৎপাদিত গাহৰি যাতে তেওঁলোকে ক্ৰয় কৰে আৰু দ্বিতীয়তে আমাৰ যি NF ৰেলৱেত যিটো এটা বৃহৎ সিন্ডিকেট চক্ৰ গ্ৰাস কৰি আছে যিটো বৃহৎ সিন্ডিকেট চক্ৰ চলি আছে ইয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে যাতে অনতিপলমে পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে আমি গাহৰি পালক সন্থা অসমে আমি ঠিক কৰিছোঁ আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি এই গোটেই সিন্ডিকেট চক্ৰটোৰ ওপৰত এটা অভিযান চলাবলৈ আমি এটা CBI ইনকুৱাৰী আমি বিচাৰিম আৰু তাৰ বাবে আমি ৰাজ্যপালৰ জৰিয়তে আমাৰ অসমৰ ৰাজ্যপালৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি পত্ৰ প্ৰেৰণ কৰিম এই সিন্ডিকেটৰ লগত জড়িত কোন জড়িত থকা বুলি কথা পায় ইয়াত NF ৰেলৱে বহুত সংখ্যক উচ্চপদস্থ বিষয়া এই সিন্ডিকেট চক্ৰত জড়িত আছে আৰু সেই কথা তেওঁলোকে নিজে প্ৰমাণ কৰিলে কাৰণ গাহৰিখিনি বাহিৰৰ পৰা যিহেতু আহি আছিলে আৰু আহি থকাৰ পিছত আজি ৰাতিপুৱা যিহেতু আমি প্ৰতিবাদ কাৰ্যসূচী হোৱা বুলি মানে গম পায় তেখেতসকলে মানে নিজৰ লজ্জা ঢাকিবৰ কাৰণে তেওঁলোকে দবাকেইটা শ্ৰীৰামপুৰত খুলি থৈ আহিছে